পাৰে বেয়া পাইছে যদি অলপ দুই এষাৰ বেয়াকৈ গালি নিদিব, ভালকৈ গালি দিব। ঠিক আছে, এতিয়া মানে দখাই আছোঁ বাহিৰত। এতিয়া বৰ্তমান মই ঘৰৰ ভিতৰত আছোঁ, অলপমান ঘৰৰ ভিতৰতো দখাই দি আছোঁ হা। এইটো হৈছে মই থকা ঘৰটো হল এৰিয়া, এইটো বুলি কয় হল এৰিয়া। একচুৱেলি ইমান দেখাব নোৱাৰোঁ দেচোন, মোৰ ঘৰ নহয় যিহেতুকে মই কাম কৰা ঘৰহে। বুজি পাইছি না? এইটো হৈছে থাপনা, ময়ে ডেক'ৰেট কৰি থৈ দিছোঁ ধুনীয়াকৈ। কেনেকুৱা লাগছে একবাৰ কমেণ্ট কৰি জনাব আৰু। বুজি পাইছি না? কেনেকুৱা লাগিছে একবাৰ কমেণ্ট কৰি জনাব। এইটো ৰাম আছে, এটা সৰুচা এটা গোমাতা আছে, ধুনীয়াকৈ একদম বঢ়িয়াকৈ সজাই ৰাখিছোঁ। তাতে বাসুদেৱ আছে, তাতে ৰাম সীতা হনুমানজী আছে। গতিকে আহক বাহিৰৰ পিনে চাওঁ, দেখুৱাওক। এইটো ফাৰ্ষ্ট ফ্ল'ৰ বুলি কয় ওপৰত, আৰু ছেকেণ্ড ফ্ল'ৰ এই বাংলাটোত, এই সিটো বাংলা। তাৰ পৰা মই ওলাই আহিলোঁ এইমাত্ৰ, ওলাই আহি পেলাই এইটো